ভাৰতবৰ্ষত কেতিয়াৰ পৰা মোবাইল ফোন চলোৱা আৰম্ভ হয় জানেনে? উত্তৰ 1995 চনৰ পৰা। অসমত কোন ধৰ্মৰ লোক আটাইতকৈ বেছি বসবাস কৰে জানেনে? উত্তৰ হিন্দু ধৰ্মৰ লোক। ভাৰতৰ কোন ৰাজ্যৰ মহিলাবোৰে মোবাইল ফোন কমকৈ ব্যৱহাৰ কৰে? উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ। এনেকুৱা কি বস্তু যিটো মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত বাহিৰত খুলি যাব লাগে? উত্তৰ জোতা বা চেণ্ডেল। অসমৰ মুঠ জিলা কেইখন আপুনি জানেনে? উত্তৰ অসমৰ মুঠ জিলা 28খন। বৰাক উপত্যকাত কেইখন জিলা আছে জানেনে আপুনি? উত্তৰ 3খন জিলা আছে। অসমৰ প্ৰধান নদী কেইখন আৰু কি কি? উত্তৰ অসমৰ প্ৰধান নদী দুখন, ব্ৰহ্মপুত্ৰ আৰু বৰাক। অসমৰ জাতীয় জন্তুৰ নাম কি আপুনি জানেনে? উত্তৰ অসমৰ জাতীয় জন্তুৰ নাম হ'ল এশিঙীয়া গড়। অসমৰ জাতীয় ফুল কি আপুনি জানেনে? উত্তৰ অসমৰ জাতীয় ফুল হৈছে কপৌ ফুল। অসমৰ জাতীয় চৰাই কি জানেনে আপুনি? উত্তৰ দেওহাঁহ হৈছে অসমৰ জাতীয় চৰাই। অসমৰ পূব সীমাত কি কি ৰাজ্য অৱস্থিত অৰ্থাৎ আছে? উত্তৰ অৰুণাচল প্ৰদেশ, নগা ৰাজ্য আৰু মণিপুৰ। অসমৰ পশ্চিম সীমাত কি কি ৰাজ্য আছে জানেনে? উত্তৰ অসমৰ পশ্চিম সীমাত মেঘালয় আৰু পশ্চিম বংগ ৰাজ্য আছে। অসমৰ উত্তৰ সীমাত কি কি ৰাজ্য আছে জানেনে আপুনি? উত্তৰ অৰুণাচল প্ৰদেশ আৰু লগতে ভূটান দেশ আছে। অসমৰ দক্ষিণ সীমাত অৱস্থিত ৰাজ্য কি কি জানেনে? উত্তৰ মিজোৰাম আৰু ত্ৰিপুৰা। এনেকুৱা কি বস্তু ৰাতি শোৱাৰ সময়ত খুলি শুব লাগে জানেনে?
উত্তৰ জোতা বা চেণ্ডেল। ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো জানেনে আপুনি? উত্তৰ হীৰাকুণ্ড বান্ধ। পৃথিৱীৰ কোনখন দেশ চালাকিৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে? উত্তৰ হংকং দেশক। হংকং দেশক বুদ্ধিমান দেশ বুলি কোৱা হয়। সিংহৰ মুখত কিমান দাঁত আছে জানেনে আপুনি? উত্তৰ সিংহৰ মুখত ৩০টা দাঁত আছে। উৰাজাহাজত কি বস্তু নিব নোৱাৰি লগত জানেনে? উত্তৰ নাৰিকল। ভাৰতৰ কোন চহৰক গোলাপী চহৰ বুলি কোৱা হয় জানেনে আপুনি? উত্তৰ ভাৰতৰ জয়পুৰক। ভাৰতৰ কোন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি জানেনে? উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশত জনসংখ্যা আটাইতকৈ বেছি। পৃথিৱীত আটাইতকৈ বেছি খোৱা ফল কোনবিধ জানেনে আপুনি? উত্তৰ আটাইতকৈ বেছিকৈ খোৱা ফলবিধ হৈছে কল। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই ক'ত অৱস্থিত, অৰ্থাৎ কোন দেশত অৱস্থিত? উত্তৰ পৃথিৱীত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই আমাৰ ভাৰতৰ মেঘালয়ত অৱস্থিত। বন্ধুসকল, নিত্য নতুন কিবা শিকিবলৈ অৰ্থাৎ নতুন কিবা জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব। ধন্যবাদ।